সময়ৰ কোবাল খুঁটত আপুনি নিজক ধৰিব নাজানিলে আপুনি এনেদৰে ঠেকা খাব পাৰে যিটো আপোনাৰ কল্পনাৰ বাহিৰত। আপোনালোকে নিজৰ জীৱনত সফল হ'ব বিচাৰে, কিন্তু সফল হ'বৰ বাবে আপোনালোকে নিজৰ লক্ষ্যত উপনীত হ'বৰ বাবে কিমান কাম কৰিছে? নিশ্চয় আপুনি কৰা নাই। যিসকল মানুহে সময়ৰ মূল্য বুজি নাপায় আৰু সময়ৰ সৎ ব্যৱহাৰ কৰিব নাজানে, সেইসকল মানুহে জীৱনত সদায় পিছ পৰি থাকে। আপুনি আপোনাৰ জীৱনত বহুত কিবা-কিবি ঘূৰাই আনিব পাৰিব, কিন্তু সময়ক কেতিয়াও ঘূৰাই আনিব নোৱাৰে। জীৱন আৰু সময় পৃথিৱীৰ শ্ৰেষ্ঠ শিক্ষক। জীৱনে আপোনাক শিকায় সময়ক ভাল কামত ব্যৱহাৰ কৰিবলৈ, আৰু সময়ে আপোনাক শিকায় জীৱনক মূল্য দিবলৈ। যিজন মানুহৰ হাতত একো নাথাকে, তেওঁৰ হাততো সময় থাকে, আৰু সময়েই মানৱ জীৱনৰ আটাইতকৈ ডাঙৰ সম্পদ। যিসকল মানুহে সময়ক সঠিকভাৱে ব্যৱহাৰ কৰিব নোৱাৰে, তেওঁলোকে সময়ক লৈ অভিযোগ কৰে। সময়ক সঠিকভাৱে ব্যৱহাৰ কৰিব জনা মানুহে সময়ক লৈ কেতিয়াও অভিযোগ নকৰে। জীৱনত ধন সম্পত্তি হেৰাই গ'লে ঘূৰাই আনিব পাৰি, কিন্তু গুচি যোৱা সময়ক ঘূৰাই আনিব নোৱাৰি। গুচি যোৱা অতীতক লৈ চিন্তা কৰি নাথাকিব। ভৱিষ্যতৰ চিন্তাকো মগজত স্থান নিদিব। আপুনি আপোনাৰ বৰ্তমানটোক সুন্দৰ কৰক, দেখিব ভৱিষ্যতো নিজেই উজ্জ্বল হ'ব।